আচলতে আজি আহি উপস্থিত হৈছোঁ গবৰাত দল। এইখিনি গবৰাত দলৰ চুপা কি বুলি কয় এইটো? পদ্মপাৰা। আৰু মই অৰূপজ্যোতি বৰুৱাৰ লগত এই আমাৰ জিতুল আছে, আমাৰ দিগন্ত আছে, দিগন্ত ৰয় আছে, আৰু 8 পইণ্টৰ আমাৰ দীপাংকৰ দা আছে। আমি যোৱা 20 জুনত যি অনুষ্ঠান কৰিছিলোঁ জালিখাটা কলিবাৰী থানত গীত আৰু ছবিৰ, তাৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্যৰে আজি আহি আমি উপস্থিত হৈছোঁ গবৰাত দল পদ্মপাৰাত। আৰু এখেত আমাৰ মাজত এজন বয়োজ্যেষ্ঠ আমাৰ বৰদেউতাৰ সমান অক্ষয় কলিতা। তেওঁক আমি আজি আহি আমি খুব আনন্দিত যে তেওঁক আমি লগ পাইছোঁ, আৰু তেওঁক আমি এখন সম্বৰ্ধনা পত্ৰৰ লগতে আৰ্থিকভাৱে তেওঁক অকণমান আমি কিবা আগবঢ়াইছোঁ। আৰম্ভ হৈছিল 1737 চনত ঢুলীয়াবাটি। 1737 চনৰ পৰা পাৰ্টি আজিলৈকে চলি আছে, আৰু লগতে এই ঢোলটো ইটালৈ বৰ্তমান আছে। এই ঢোলটোৰ বয়স কিমান? এতিয়া বয়সটো মই 1737 চনত এতিয়া হিচাপ কৰিব লাগিব, ওলাব লাগিব। তথাপি প্ৰায় 4 বছৰ 300-400 বছৰ হ'ব। 300 বছৰ হৈ গ'ল, কম হোৱা নাই, 300ৰ বেছিয়ে হৈ গ'ল। এতিয়া আমাৰ ঢুলীয়াটোৰ নাম দা গেছি গবৰা দল কামৰূপীয়া মিলন ঢুলীয়া দল। বঢ়িয়া বঢ়িয়া বঢ়িয়া, সুন্দৰ। আমি আপোনালোকক লগ পাই খুবেই আনন্দিত, আৰু আমাৰ এইটোৱে আপোনালোকৰ ওচৰত অনুৰোধ যাতে এই দলটো আপোনালোকে যি ধৰণে জীয়াই ৰাখিছে, ইয়াৰ পৰৱৰ্তী সময়ত যাতে আপোনালোকৰ এই অঞ্চলৰ মানুহে এইটোত সহযোগ কৰি যাতে জীয়াই ৰাখিব পাৰে। আপুনি আজি যেনেকৈ কৈছে যে ইমান বছৰ পুৰণি হ'ল, আপোনাৰ পৰৱৰ্তী প্ৰজন্মই যাতে সেই গোটেই কথাখিনি আমাৰ নেক্সট প্ৰজন্মক যাতে ক'ব পাৰে। এইটো ঠিকেই। এইটো ধৰক আমাৰ যিটো কহৈতীয়া যিমান ঢুলীয়া আছে চবচে পুৰণ ঢুলীয়া দল হৈছে এইটো। কিন্তু আজিকালি আমি চৰকাৰৰ কোনো এটা সুবিধা বনাই বা 10 দিনৰ বনাই। এইবাৰ খালি মই এককালিটো পাইছোঁ। আপুনি শিল্পী পেঞ্চন পাইছেনে নাই? শিল্পী পেঞ্চন পোৱা নাই। আপুনি পাইছেনে নাই? আপুনি কিমান বছৰ ধৰি ঢুলীয়াৰ লগত জড়িত হৈ থাকিলে? 50 বছৰেই হ'ল মোৰ। আপোনাৰ 50 বছৰ এই গোটেই দলটোত এতিয়াও আপুনি ঘূৰি আছে? এতিয়াও ঘূৰি আছে। আপুনি শিল্পী পেঞ্চন পোৱা নাই? পোৱা নাই। এককালীনটো 50,000 টকাকৈ দিছিল, সেইটো পাইছেনে নাই? এইটোও পোৱা নাই। অকণমান কিবা আপোনালোকৰ দেখাব নেকি আমাক অলপ খুহুতীয়া বা কিবা অলপমান? সুভূতিয়ে যদি মোৰ লগটো যদি সহযোগ কৰে কৰিব তেতিয়া মই নিশ্চয় দেখাব পাৰিম। বঢ়িয়া বঢ়িয়া, সুন্দৰ। হাত চাপৰি এটা লাগে। প্ৰভুসকল দুটা কতে মোৰ সভা চপেহে কুঁহিয়াৰ বেৰি আহিলিয়ে ক'ৰ কুঁহিয়াৰ বেৰি আহিছোঁ? তই ক'ত যাব আহিছা? ক'ত যাব আহিছা? মই সভা গাবা আহিছোঁ। হয় সভা গাবা আহিছা, তোক মই কেইটামান কথা সুধো, ক'ব পাৰিবি না? কেইটামান কেইটিমান হ'ব? লাগা লাগে নে উল্টাই কেইটিমান? প্ৰথমতে আছো তোৰ মৌজাখনৰ নাম কি? মৌজা মৌজা ঠেঙত পিন্ধা খাই দিলা তই নষ্ট কৰি ফেললি। মৌজা ক'ৰবাত ঠেঙত পিন্ধে? সেই ভেটা কানা, তই যদি নাজানা মই মানুহটো কাষৰ আছো, মোক উঠবা লাগে না? মৌজা ভৰিত পিন্ধে? নিপিন্ধে দে। মোৰ কাৰণে মৌজা ভৰিত নিপিন্ধে, আজিকালি চব ঠেঙত পিন্ধে। মই পাহৰিছিলো পাহেছিলোৱে। মহাৰজা মাতাল হৈ উঠিছে, আহিব কুমতি ভাত মেলা। আগফালে মস্ত তলা, পাছফালে আছে দরজা খোলা। ঘুরি 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 বেরিয়ে ডুবিলে নাই, হগরকে পাও মাটি চালা।
এইবিলাক কৃষ্টি নোহোৱা হৈ গৈছে আমাৰ অসমীয়াৰ চিনাকিটোৱে তাত আচলতে অনুৰোধ আপোনালোকৰ ওচৰত যে আপোনালোকে তাৰ কাৰণে যদি আমিও কিবা সহায় সহযোগ কৰিব লাগে আছোঁ তেওঁৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন লৈ চহী লৈ পেলাই সকলোৰে আপোনালোকৰ লোকেল এমেলৰ ওচৰত আপোনালোকে আবেদন কৰক যে এওঁক প্ৰথম কথা শিল্পী পেঞ্চনটো বয়স হ'ল আপোনাৰ বয়স কিমান বদ্ধতা এতিয়া 83 বছৰ বয়সলৈকে তেওঁ এই কাম কৰি আপুনি আজি মানে কি আৰু জীৱিকা হিচাপে আগতে ঠেলাৰ কাম কৰিছিলোঁ হয় বল থকাতে এতিয়া নাই একোৱেই নাই তাৰ আমি এটা আপোনাৰ ওচৰত সেৱা লওঁ ভালে থাকক আপুনিও